আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম পৃথিৱীৰ আটাইতকৈ ধুনীয়া ধুনীয়া কেইটামান ফুলৰ বিষয়ে। তেনেহলে বলকচোন পলম নকৰি ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰোঁ। এই ফুলপাহৰ নাম হৈছে গোলাপ ফুল। শীৰ্ষ 10টা ফুলৰ তালিকাত গোলাপ ফুলক স্পষ্টভাৱে নাম্বাৰ 1ত ৰখা হৈছে। কাৰণ নিঃসন্দেহেৰে গোলাপ ফুল যে আটাইতকৈ জনপ্ৰিয় সকলোৱে জানে আৰু গোলাপ ফুল ৰঙা লগতে বিভিন্ন ৰঙৰো পোৱা যায়। এই ফুলপাহৰ নাম হৈছে টিউলিপ ফুল। টিউলিপ ফুল হৈছে ডাঙৰ আৰু সুকীয়া ফুল, যিবোৰ প্ৰথম অৱস্থাত তুৰ্কীসকলে খেতি কৰিছিল আৰু টিউলিপ ফুলক ইউৰোপীয়সকলে অষ্ট্ৰমান সাম্ৰাজ্যৰ প্ৰতীক বুলি গণ্য কৰে। জনপ্ৰিয় প্ৰকাৰৰ ফুলৰ মাজত টিউলিপ ফুল হৈছে ধুনীয়া আৰু আনন্দদায়ক ফুল। নাম হৈছে সূৰ্যমুখী ফুল। সূৰ্যমুখী ফুল অন্যতম জনপ্ৰিয় নাম, যিহেতু ইয়াৰ খেতি সহজ আৰু যথেষ্ট পৰিমাণে মানুহৰ খোৱাৰ বাবেও ব্যৱহাৰ কৰা হয়। ই আনুষ্ঠানিকৰ প্ৰতীক, কাৰণ ই সদায় সূৰ্যৰ ফালে মুখ ৰাখে। যদি কোনোবাই আপোনালোকক সোধে আটাইতকৈ জনপ্ৰিয় ফুল কি, আমি নিশ্চিততকৈও অধিক নিশ্চিত যে আপোনালোকে আপোনালোকৰ মেজৰৰ ওপৰত নিৰ্ভৰ কৰি সূৰ্যমুখী বা গোলাপ ফুল কোৱাৰ আগতে 1 মিনিটো নষ্ট নকৰে। এই ফুলপাহৰ নাম হৈছে ডেফোডিল। ডেফোডিল ফুল সন্মান আৰু সন্মানৰ প্ৰতিনিধি। ডেফোডিল এছিয়া, উত্তৰ আমেৰিকা আৰু ইউৰোপৰ স্থানীয়, আৰু ডেফোডিল ফুল বিভিন্ন ৰঙৰ আৰু বিভিন্ন ফুলৰ প্ৰায় 100ৰো অধিক প্ৰজাতিৰ আছে। নাম হৈছে মেৰিগোল্ড। মেৰিগোল্ড ফুল অন্যতম প্ৰকাৰৰ ডাঠ আৰু ৰসাল পত্ৰৰ বাবে বিখ্যাত, আৰু ইয়াৰ সৌন্দৰ্য আৰু নামে ইয়াক আমাৰ জনপ্ৰিয় ফুলৰ তালিকাৰ ভিতৰত স্থান দিছিল। আৰু মেৰিগোল্ডৰ আধ্যাত্মিক তাৎপৰ্যও আছে। এই ফুলপাহৰ নাম হৈছে ডেইজি, আৰু মানুহে ইয়াক সূৰ্যমুখী ফুলৰ খোলা লেক বুলিও কয়। ইহঁতৰ সৌন্দৰ্য ইহঁতৰ ঘৰুৱা বাগিচা ফুল হিচাপে প্ৰিয় পিক কৰি তোলে। ডেইজি বাগিচাৰ ফুলবোৰ আটাইতকৈ জনপ্ৰিয়। এই ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেনেহ'লে লাইক কৰিব আৰু আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।